নমস্কাৰ সকলোকে মই এটা মিনি ব্লগলৈ যেহেতু কালি আছিল ডেৰগাঁও জুবিন দা অনুষ্ঠান কাৰণ জুবিন দা অনুষ্ঠান বুলি ক'লে ডেকা বুঢ়া মাইকী মতা সকলো পাগল হৈ থাকে তো ভাবিলোঁ জুবিন দা অনুষ্ঠানখন কেমেৰাত অলপ কেপচাৰ কৰি থৈ দিওঁ এইসকল হৈছে জুবিন দা দৰ্শক মানে জুবিন দাক চাবলৈ অহা মানুহ কোন ক'ৰ পৰা আহিছে নাজানো কিন্তু জুবিন দাক চাবলৈ চবৰে মাথো এটাই হেঁপাহ জুবিন অহাই না জুবিন কেতিয়া আহিব জুবিন আহি আছে বোলে এটা গান গোৱাৰ পিছত বোলে গুচি যাব বোলে এতিয়া জুবিন আহিব নেকি ই ককাই লাজ লাগি গ'ল তেনেতে লগ পালোঁ বহুত আগৰ বন্ধু ৰাহুল ডেৰেঙাই হয় বোলে বিক্ৰম খবৰ খাতি কেনেকুৱা মই বোলো ভালেই ব্ৰ মানে জুবিন দা আহিব বুলি বাট চাই থাকোঁতে এনেকুৱা ঠাণ্ডা লাগিছে ৰাস্তাৰ কিনাৰতে মানে জুই থৈ দিছিলে মোৰ বন্ধুখিনি মানে মই যাৰ লগত এইটোৱে বেছ আছে নে জুবিনৰ নোচোৱাকৈ জুই খুৱাই থকা পেলাই আহিব মানে ইয়াৰ পিছত আৰু জুবিন দা তো ধুনীয়াকৈ জুই ঠাণ্ডা খুৱাই লাগিছে লৈছোঁ মানে হাত চাত গোটেই চেঁচা হৈ গৈছে শেষত জুবিন দা আহিলে তো জুবিন দা অনুষ্ঠানটো চাই লওক